বছৰৰ প্ৰথমটো বানত ৰাজ্যত প্ৰলয় বিধ্বংসী বানত প্ৰাণ হেৰুৱালে 15 জনে গহপুৰ কামপুৰ কৰিমগঞ্জ হাইলাকান্দি ৰঙিয়াত বানৰ তাণ্ডৱ সোমবাৰে কৰিমগঞ্জ আৰু হাইলাকান্দিত প্ৰলয়ংকৰী বানে প্ৰাণ ললে 3 জনৰ বদৰপুৰত SDRFে উদ্ধাৰ কৰে বানপানীত হলিন সমাধিগতা কিশোৰৰ মৃতদেহ হাইলাকান্দিত কাটাখাল নৈৰ বানত মৃত্যু হয় 10 বছৰীয়া এটি কিশোৰৰ ফলত চলিত বানত নিহতৰ সংখ্যা 15 জনলৈ বৃদ্ধি পালে গহপুৰৰ গোপাল বস্তিত চট্টং নৈৰ বানে গড়কাপ্তানী পথৰ দুটা স্থানত ছিঙি নিয়াত এতিয়া হাৰাশাস্তি ভুগিবলগীয়া হৈছে ৰাইজে গহপুৰ নগৰৰ পৰা অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড়ালী সংযোগী পথটো বিধ্বস্ত অংশত লুৰ জয়ছ আৰু কেইডালমান বাঁহ দি দায়িত্ব সামৰিছে গহপুৰ মহকুমা প্ৰশাসনে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে 20ৰ পৰা 25খন গাঁৱৰ ৰাইজে চট্টং নৈ বানে প্লাবিত কৰিছে গোপাল বস্তি অঞ্চলৰ কৃষি পথাৰ জলমগ্ন হৈ পৰিছে বাসগৃহ বিদ্যালয় বহুত অসুবিধা হৈছে বিশেষকৈ ইয়াত ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে আৰু লগতে মানুহৰ বিশেষকৈ মানে যাতায়াতৰ অসুবিধা হোৱাৰ কাৰণে মানুহ বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কামপুৰত বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বৰহমপুৰ সমষ্টিৰ কেইবাটাও গড়কাপ্তানী পথ বৰ্তমানেও পানীৰ তলত নিশাৰী আৰু নৈৰ পানীত জলমগ্ন সমষ্টিটোৰ ৰাঙলু উৰিয়াগ্ৰাম তেতেলিয়াটি গড়াইগাহীকে ধৰি বহুকেইখন গাঁও বানত ক্ষতিগ্ৰস্ত হাজাৰ হাজাৰ বিঘা বাও ধানৰ খেতি পানী 3 দিন হৈছে বানপানী হৈছে কিন্তু আজিলৈকে আমাৰ প্ৰশাসন কিবা MLA মন্ত্ৰী আজি তেখেতে আহি আমাৰ এই উৰিয়াগ্ৰাম ৰাঙলু গড়াইগাহী অঞ্চলত আহি কোনো খাই খবৰ লোৱা নাই আমাৰ এই অঞ্চলৰ দুখীয়া শ্ৰেণীৰ মানুহসকলৰ কোনো সা সুবিধা আজিলৈকে পোৱা নাই ৰঙিয়াত বানৰ বাবে বাতিল কৰিবলগীয়া হয় চাৰ্চ পাব্লিক স্কুলৰ পৰীক্ষা স্কুলখনৰ চৌহদ আৰু শ্ৰেণীকোঠাত পানীয়ে বুৰাই পেলোৱাত সোমবাৰে পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হয় স্কুল কৰ্তৃপক্ষ বানৰ ফলত নষ্ট হয় বিদ্যালয়খনৰ বহু নথিপত্ৰ চৌহদত পানী উঠিছে অলপমান ল'ৰা ছোৱালীখিনি দৌৰা দৌৰি কৰিব বুলি আমাৰ এক্সামটো অলপ কেঞ্চেল কৰা গ'ল এই পৰ্যন্ত বিভিন্ন ঠাইত ৰাজ্যৰ কেইবাখনো নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰত যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নুমলীগড়ত ধনশিৰি নদী শোণিতপুৰৰ ANT ৰোডত জিয়া ভৰলী নগাঁৱৰ কামপুৰত কপিলী হাইলাকান্দিৰ মাটিজুৰিত কাটাখাল কৰিমগঞ্জত কুচিয়াৰা নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট